বাগজান গৈ আছোঁ, তিনিচুকীয়া বাগজানৰ বিষয়টো আপোনালোকে জানেই। বাগজানত যি এটা বিপদ হৈছিল, সেই মানুহবিলাকৰ বিষয়ে ভাবিলে অলপ বেয়া লাগে। তাকে বোলো এটা আহিলোঁ যেতিয়া, এটা লগৰো লগ পালোঁ তিনিচুকীয়াত। তাকে বোলো বাগজানৰ এটা খবৰ এটা লওঁ, মানুহখিনি কেনেকৈ আছে, কিমান ক্ষয় ক্ষতি হ'ল, তাকে চাওঁ। ভিডিঅ'টো লাষ্টলৈ চাব আপোনালোকে। পাই আছোঁ বা বেছি সময় নাই বা আপোনালোকে চাই থাকক ভিডিঅ'টো, লাষ্টতে চাওক। আপোনাৰ বাগজানলৈ তিনিচুকীয়া বা বাগজানলৈ কিমান দূৰ হয় আপোনালোকে গম পায়, চাওক। ভিডিঅ'টো বনাই আছোঁ বাৰু। আৰু দেখিছে ন ৰাস্তা ঘাটবোৰ কেনেকুৱা, অলপ বেয়া বাৰু, ইমান বেয়া নহয় দিয়ক। দেখিছে নহয় পথাৰে পথাৰে গোটেই আৰু বেছি সময় নাই বা এই বাগজানত যিটো ক্ষয় ক্ষতি হৈছিলে চাওক, ইয়াত জ্বলিছিল এই জুইকা যে জ্বলিছিল ইয়াত বাগজানৰ গোটেই ৱৰ্ল্ডে দেখিছিলে জুইকা যে জ্বলিছিল ইয়াতে হয় বোলে। মই লগতে কৈছে মোক, আৰু হ'ব পাৰে ইয়াতে জ্বলিছিল। এইটো চাওক, এইটো গোটেই এইটো চাওক, এতিয়া গোটেই ঘৰ চৰ জ্বলি শেষ, গোটেই চাৰখাৰ যিমান বাগান আছিল, চাহপাতৰ বাগান গোটেই জ্বলি চাৰখাৰ একদম ছাই হৈ গৈছিল। মানুহৰ ঘৰবিলাক একদম। এতিয়া মানুহবিলাক কেনেকৈ আছে, কি কৰি আছে, তাকে বোলো এটা জানিবৰ কাৰণে এটা আহিছোঁ, মানুহবিলাক সুধিব লাগিব। এইটো চোৱা গোটেই এৰিয়াটো, এইটো যিমান এৰিয়া আছিল যে গোটেই জ্বলি চাৰখাৰ এইবিলাক, গোটেই এৰিয়াটো, এইবিলাক এৰিয়াটো গোটেই। এইটো চাওক, এই তিনিচুকীয়া যিটো বাগজানৰ যিটো ঘটনাত অইলৰ জুই জ্বলিছিল যে, এইটো ঘৰটো কেনেকুৱাকৈ অৱস্থা কি হৈ গ'ল চাব। মই দেখুৱাই দি আছোঁ বা গোটেই ঘৰটো, এইটো চাব, গোটেই চাৰখাৰ হৈ গ'ল গোটেই ঘৰ, এইটো দেখিছে। এয়া দেখিছে, এই দৰ্জাবিলাক দেখিছে যে গোটেই ছাই হৈ গ'ল গোটেই পুৰি, এই অগ্নিকাণ্ডত। এয়া দেখিছে ন দৰ্জাবিলাক, এইটো ঘৰ হয়, পাকা ঘৰ হয়। তো চাওক কি অৱস্থা হ'ল এই অগ্নিকাণ্ডত। তাৰপিছত এবাৰ সৰ্বনাশ এটা অগ্নিকাণ্ড হৈছিল এয়া তিনিচুকীয়া বাগজানত। আপোনালোকে দেখিছে, এইটো চাওক ভিডিঅ'টো, কিমান ক্ষয় ঘটিছে মানুহবিলাকৰ। সেইটো চাওকচোন ফটোখন, এইবিলাক চাওক কিমান জ্বলি কৰি চাৰখাৰ হৈ গৈছে গোটেই। এই দৰ্জাখন কি গতি হৈছে চাওক, এইটো দৰ্জা কেনেকুৱা গতি হৈছে চাওক, ভাবিলে কেনেকুৱা লাগে আপোনালোকৰ, কেনেকুৱা ভয়ানক অগ্নিকাণ্ড হৈছিল। এবছৰ ধৰি জ্বলি আছিল এই অগ্নিকাণ্ডটো। বাগজানৰ যিটো কোম্পানী যে বহি আছিল, এইটো চাওক, এইটো কোম্পানীৰ ভিতৰত চাব, এইটো কোম্পানী আছিল আগত, এতিয়া কোম্পানীটো উঠাই লৈ গ'ল বা। কোম্পানী জ্বলিছিল বাগজানত, তাৰ কোম্পানীৰ ভিতৰৰ পৰা চাওঁ অলপ, কোম্পানীৰ ভিতৰলৈ যাওঁ, কি হয় বা চাই লওঁ। অগ্নিকাণ্ড হৈছিল এইটো চাওক, এইটো তেলৰ পাইপ হয়। এই পাইপটো আকৌ ভৱিষ্যত যদি পানীৰ তেল ওলাব লগা হয়, এই পাইপটো দি ওলাব পাৰিব। এইটো ছিষ্টেম এটা আছে বাৰু। বাকী কোম্পানীটো চব উঠাই লৈ গ'ল, ভৱিষ্যত কি হয় নাজানো বা, যদি হয় ভালেই হ'ব বা আমাৰ অসমৰ কাৰণে, কি হয় বা। পাইপটো যিটো আছে এতিয়াও আছে, পাইপটো তেল যিটো ওলায় পাইপটো এতিয়াও আছে। কোনটো হয় জুই যে জ্বলিছিলে, মেইন ষ্টাৰ্টিং পইণ্টটো এইটো আছিল নেকি? সেইটো আছিল নেকি? অঁ, তাৰমানে এইটো হ'ল বাগজানৰ যিটো ষ্টাৰ্টিং পইণ্ট, যে জুইকাণ্ডটো যিটো উৎপন্ন হৈছিল এই ঠাইৰ পৰা হৈছিল, এইটো ঠাইৰ পৰা। এইটো বাগজানৰ এতিয়া কোম্পানীটো উঠাই লৈ গ'ল, গোটেই চাৰখাৰ হৈ গ'লতোন। যিখিনি ক্ষয় ক্ষতি হ'ল, কোটি কোটি টকাৰ লছ হ'ল কোম্পানীটো, গোটেই কোম্পানীটো লছেই লছ। এয়া অৰূপ আছে আৰু আমাৰ খোৱাজন আছে, খোৱাজনে আমাক বুজাই কৈছে বা কি কি ক্ষতি হ'ল কি নাই। এটা কোম্পানী এটা কাউণ্টাৰহে আছে অকল, তাৰ বাহিৰে একোৱেই নাই কোম্পানীটো। বাকী গোটেই ক্ষয় ক্ষতিখিনি, গোটেই বস্তুখিনি ৰিটাৰ্ণ লৈ গ'ল কোম্পানীয়ে, কিনো কৰিব। কোটি টকাটোতো লছ হ'লেই, কোটি কোটি টকা। এইটো ষ্টাৰ্টিং পইণ্টটো এইটো আছিল, যিটো যে বাগজানৰ জুই যে নিৰ্মাণৰ আৰম্ভ হৈছিল, জুই কাণ্ডৰ এইটোৰ পৰা হৈছিল। চাওক বাগজানত যিটো ঘটনা, যদি আপোনালোকে শুনিছে চবেতো শুনিছেই বাগজানৰ ঘটনাটো, আৰু মানুহবিলাকৰ যিটো অৱস্থা হ'ল, যিটো পৰিস্থিতি এতিয়া আছে, মানুহ কিমান গছ গছনি ক্ষয় ক্ষতি হ'ল, ঘৰ দুৱাৰ জ্বলি গ'ল, চাৰখাৰ হৈ গ'ল গোটেই, আৰু যিমান বাগান আছিল গোটেই চাৰখাৰ হৈ গ'ল গোটেই। তাকে অলপ চাবলৈ আহিছোঁ মই, কেনেকুৱা লাগে বা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, লগতে ভিডিঅ'টো যদি চাই নিজৰ বুলি যদি ভাবে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।